গভীৰ নিশা শৰাইঘাটৰ নতুন দলঙত চাঞ্চল্যকৰ ঘটনা নিশা 12 বজাত দলঙত উদ্ধাৰ হল এখন বুলেট বুলেটৰ গৰাকীয়ে ব্ৰহ্মপুত্ৰত মৰণ জাপ দিয়াৰ সন্দেহ হয় শৰাইঘাটৰ নতুন দলঙত পুনৰ অঘটন প্ৰথমে মন কৰক এই বুলেটখনলৈ AS01BS 9894 নম্বৰৰ এই বুলেটখন গভীৰ নিশা উদ্ধাৰ হৈছিল শৰাইঘাটৰ নতুন দলঙত আৰু তাৰ পিছৰে পৰা সন্ধান নাই বুলেটৰ গৰাকীৰ যুৱকৰ নাম ৰবি বৰা ঘৰ শিৱসাগৰৰ সোণাৰীত ওজা হুণ্ডাইৰ কৰ্মচাৰী ৰবি বৰা নামৰ এই যুৱকজনেই শৰাইঘাটৰ নতুন দলঙত বুলেটখন ৰাখি দলঙৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰত মৰণ জাপ দিয়াৰ সন্দেহ কৰা হৈছে নিশা প্ৰায় 11:10 মান বজাত ৰবিৰ ষ্টেটাছত আত্মহত্যাৰ কথা আত্মহত্যা কৰিবলৈ গৈ থকা বুলি ফোনো কৰিছিল বন্ধুলৈ আৰু তাৰ পৰাই আৰক্ষী নিশ্চিত হৈছে বুলেট দলঙতে ৰাখি ব্ৰহ্মপুত্ৰত মৰণ জাপ দিছে যুৱকজনে নিশা 12:20 মানত এখন মটৰচাইকেল এখন উদ্ধাৰ হৈছে ৰঙা টেংকিৰ বুলেট এখন ৰয়েল এনফিল্ড মটৰচাইকেল আৰু উদ্ধাৰৰ পিছত আমি অনুসন্ধান চলাইছোঁ বাইকখনৰ গৰাকীজন ৰবি বৰা বুলি গম পাইছোঁ তেওঁৰ ঘৰ শিৱসাগৰ সোণাৰী ইয়াতে ওজা হুণ্ডাইত কাম কৰিছিল বুলি আমি এতিয়ালৈকে গম পাইছোঁ যিখিনি গম পাইছোঁ আৰু আমি সন্দেহ কৰিছোঁ আৰু যিখিনি এতিয়ালৈকে তথ্য পাইছোঁ হয়তো ব্ৰহ্মপুত্ৰত হয়তো জাপ দিছে সঁচাকৈয়ে যুৱকজনে ব্ৰহ্মপুত্ৰত মৰণ জাপ দিলে নেকি যুৱকজনে এনে কাণ্ড সংঘটিত কৰাৰ আঁৰত কি আছে ৰবি বৰাৰ বন্ধুবৰ্গৰ মতে প্ৰেমজনিত কাৰণত মানসিকভাৱে ভাগি পৰিছিল তেওঁ প্ৰেয়সীৰ সৈতে শনিবাৰে কাজিয়াও হৈছিল যুৱকজনৰ সেয়েহে নিশা 11 বজাৰ পিছত সকলো বন্ধুবৰ্গক ফোন কৰি আত্মহত্যা কৰিবলৈ শৰাইঘাট দলঙলৈ গৈ থকা বুলি ফোনো কৰিছিল যুৱকজনে ষ্টেটাছো দিছিল ফোন কৰি কোৱা বুলি কৈছে যে শৰাইঘাট দলঙৰ পৰা তেওঁ ফোন কৰিছে যে তেওঁ মানে ছুইচাইড কৰিবলৈ আত্মহত্যা কৰিবলৈ গৈ আছে আৰু হোৱাটছআপত ষ্টেটাছ দিয়া বুলিও চাবলৈ পাইছোঁ হোৱাটছআপ ষ্টেটাছ চাব পাইছোঁ লাষ্ট 11:10 তেনেকুৱা সময়ত তেওঁ শৰাইঘাট ব্ৰিজৰ পৰা ষ্টেটাছ দিছে শৰাইঘাট ব্ৰিজৰ ৰেলিঙত ধৰি থাকি যুৱকজনে ব্ৰহ্মপুত্ৰত মৰণ জাপ দিয়াৰ সন্দেহতে জালুকবাৰী আৰক্ষী নদী আৰক্ষী SDRF আৰু NDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে কিন্তু সুসূত্ৰ নাই যুৱকজনৰ সঁচাকৈয়ে যুৱকজনে ব্ৰহ্মপুত্ৰত মৰণ জাপ দিলে নে আত্মগোপন কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই কিন্তু শৰাইঘাটৰ নতুন দলঙত এনেদৰে ৰহস্যজনকভাৱে এখন বুলেট উদ্ধাৰৰ পিছতে এই সমগ্ৰ ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে মালিগাঁৱৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট DY